নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ' লৈ আৰু ক্ৰিকেট কাৰ কাৰ প্ৰথম প্ৰেম তেওঁলোকে কমেণ্ট কৰিব আৰু আচলতে আমাৰ প্ৰথম প্ৰেম সেইকাৰণে ৰ'ব পৰা নাই আৰু আজি এই দিনটোত দুটা মানে বিশেষ কাম হ'বলৈ গৈ আছে এটা হৈছে আজি ICC চেম্পিয়ন ট্ৰফিৰ ফাইনেল যেহেতু ইণ্ডিয়া আৰু নিউজিলেণ্ড খেলিব অলপ সময়ৰ পাছতে তাৰপিছতে এখন দেখাই দিছো দেখিছে এয়া হ'বলৈ গৈ আছে শ্বহীদ গুণীন্দ্ৰনাথ ফুকনদেৱৰ সৰণিত তৃতীয় বাৰ্ষিক সদৌ অসম ভিত্তিত প্ৰাইজ মানি লেডাৰ বল প্ৰতিযোগিতা 1 লাখ টকা ফাৰ্ষ্ট পুৰস্কাৰ আছে ইমান ধুনীয়া আয়োজন কৰে বোকাখাট আচলতে এইখন আটাইতকৈ ধুনীয়া খেল পাতে স্ক্ৰীন আপোনালোকে চাওক একেবাৰে কাঠৰ গেটৰ পৰা ধৰি ইচ এণ্ড এভৰিথিং বহুত ধুনীয়া কৰিছে আৰু মানদণ্ড বহুত ধুনীয়া হয় আচলতে খেল আপোনালোকে বাউণ্ডেৰীবোৰ চালে গম পাব ইয়াতে কাষে আছে যিবোৰ বাউণ্ডেৰী প্ৰত্যেকখন আচলতে বোকাখাটৰ যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে তেওঁলোকৰ আচলতে ইয়াতে নাম সংকলিত কৰা হয় বহুত মানুহ আহে আৰু অসম ক্ৰীড়া সন্থাৰ মানুহবিলাকো ইয়াতে জড়িত হৈ আছে তাৰপৰা আমাৰ এছিয়া যিসকল আছে তেওঁলোকো আহিব পৰিৱেশ আপোনালোকক দেখুৱাম মানে গোটেইখিনি একদম ইউনিক হয় একেবাৰে বল লোৱাৰ পৰা ধৰি আৰু ফাইনেলত যিবিলাক টক্কৰ হ'ব ৰাতিটো হয় এইবোৰ ফাইনেল ছেমিফাইনেল ফাইনেল আমাৰ ইয়াতে প্ৰায় নাইটতে হয় আৰু এইখন আচলতে গুণীন্দ্ৰনাথ ফুকন সৰণিৰ যিখন টুৰ্ণামেণ্ট সঁচাই বৰ আটক ধুনীয়া হয় চাবলগীয়া হয় আজি আৰম্ভণি দিনটোত কিনো হয় আপোনালোকক দেখুৱাম আমাৰ সৈতে আকাশ দাও আছে আৰু আকাশ দাই গোটেই খেলখনৰ লগত জড়িত হৈ থাকে আচলতে পিতৃৰ সোঁৱৰণত অভিজিত দাই হওক আকাশ দাই হওক লিটল ষ্টাৰ ক্লাব হওক টাউন ক্লাব হওক বা পূব বোকাখাটে হওক বা যিমানখিনি দেৰগাঁও ক্লাব যিবিলাক জড়িত হৈ আছে সকলোৱে অহৰহ চেষ্টা কৰিছে এই খেলখনৰ মানদণ্ড উন্নত কৰিবলৈ আজি আৰম্ভণিৰ দিন কি পৰিৱেশ হয় আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছো আমাৰ মাজত আচলতে খেলা বৰ ধুনীয়াকৈ তৈয়াৰী হৈ আছে আকাশ দা আছে জানি ল'ম আচলতে আকাশ দা যাবগৈ মই প্ৰথমে সুধি লৈছো প্ৰস্তুতি কেনেকুৱা আকাশ দা খুব ধুনীয়া প্ৰস্তুতি হৈছে আৰু আমাৰ প্ৰতি বছৰে হয় আচলতে আমি এটা পৰিৱেশ দিব বিচাৰি থাকোঁ যে আমাৰ নতুন প্ৰজন্মই আহক ভালকৈ খেল চাওক এতিয়া ধৰি লওক গুৱাহাটীত IPL হ'ব ল'ৰা ছোৱালীবোৰে চাব লাগে মানে মই এনেকৈ ভাবোঁ এটা পৰিৱেশ লাগিব আজি যিবোৰ নেশ্যনেল লেভেলত ইণ্টাৰনেশ্যনেল লেভেলত মই দেখিছোঁ যে আজি ইংলেণ্ডে ছাষ্টেইন কৰে গতিকে যিমান ডাঙৰ ৱৰ্ল্ড কাপ হওক ইউৰোপ কাপ হওক ইংলেণ্ডে ভাল কৰিছে তাৰ এটা অন্যতম ইংলিছ প্ৰিমিয়াৰ লীগ হৈ থাকে তাত নহয় জানো সেইকাৰণে ফুটবলত এটা বেলেগ এটা গিফ্ট এটা আছে এতিয়া আমাৰ কথাটো এনেকুৱা আমি বোকাখাটত সেই পৰিৱেশটো ওচৰৰ পৰা দি দিব বিচাৰিছোঁ যাতে কোনো যিখিনি মানুহে গৈ বাহিৰত খেল চাব নোৱাৰে তেওঁলোকে ওচৰতে চাই নতুন প্ৰজন্ম যিখিনি আছে তেওঁলোকে ভাবে এনেকৈ এখন ফিল্ড হৈছে এনেকুৱা এটা পৰিৱেশ আছে ইয়াৰ পৰা আমি ওলাই যাম খেলিম তেনেকৈ আমাৰ তাত ৰাচন আলম বহি আছে সঞ্জিতলৈকে খেলা ল'ৰা এইফালে মই আকাশ দা সুধিব বিচাৰিছো এইফালে এখন আপোনালোকে কাঠৰ গেটৰ বাবে ব্যৱস্থা কৰিছে ইয়াৰো কিন্তু ইয়াৰ স্মৃতি আচলতে ক্ৰিকেটৰ লগত অকণমান জড়িত হৈ আছে ইয়াৰ বিষয়ে যদি অকণমান আপুনি কয় লটছৰ কনচেপ্ট হয় লটছ তেনেধৰণে থাকে হয় আচলতে আমি তেনেকৈ ডাঙৰ খেলৰ কথা আছে এইটো কনচেপ্ট বনা হৈছে কংক্ৰিট নহয় এইটো মানে আচলতে এটা অৰিজিনেল এটা দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু এটা মই কথা ভাবোঁ যে আমি এই খেলপথাৰখনো ভাল কৰিব লাগে একদম য'তেই নহওক আচলতে পকা মানে কংক্ৰিট ষ্টেডিয়ামতকৈ চাই দিব কিন্তু মূল যিখন খেলপথাৰ এখন ভাল এই মূল খেলপথাৰখন কিছু ডেমেজ হৈছে আমি চাইছোঁ ভাল হ'ব ভালে আছে দাদা আছে কিমান গৌৰৱ আমাৰ এই ফিল্ডৰ লগত বুঢ়াজদাৰ ঘৰ গতিকে আমি ইমান ধুনীয়া এখন বোকাখাটত এটা পৰিৱেশ আছে অসম টীমত 9গৰাকীকে ছোৱালী খেলি আছে খেলি আছে সেইটো খুব ভাল কথা মই এনেকৈ ভাবোঁ যে সদায়তো আমি নাথাকোঁ কিন্তু এনেকুৱা এটা পৰিৱেশ থাকক অকল খেল মই এখন প্ৰতিযোগিতা পাতিছোঁ বুলিয়ে নহয় আমি এটা পজিশ্যনত আছোঁ কাৰণে হয়তো বহুত মানুহৰ লগত চিনাকি আছে এনেকৈ জনে কিন্তু মই ভাবোঁ যে কি যিটো একদম অনুশীলনীৰ পৰা প্ৰশিক্ষণৰ পৰা পৰিৱেশ ডিচিপ্লিন পৰিৱেশ এটা থাকক আৰু এজনৰ পিছত ইজন ওলাই গৈ থাকক অলৰেডিটো উমা চিটে কি কৰি আছে গোটেই সমগ্ৰ ভাৰতে জানে গতিকে আৰু ওলাই যাব আমাৰ আচলতে অসম ক্ৰিকেট সন্থাত বা বিভিন্ন দায়িত্বত থাকি থকা আছে যিসকল আছে তেওঁলোকেতো সদায় সদিচ্ছা আছে কিন্তু মই দেখিছোঁ এতিয়া মই বহুত জেগাত ঘূৰি ফুৰিছোঁ কিছুমান মানুহে ভাবে যে মই জড়িত হৈ আছোঁ সন্থাৰ লগত কৰি দিম কিন্তু মইতো আজিলৈকে এটা ল'ৰা প্ৰডাক্ট কৰা দেখা নাই গম পাইছেনে কথাটো ল'ৰা প্ৰডাক্ট কৰা দেখা নাই মই আজিলৈকে ঠিক আছে আৰু এটা কথা কৰিবলৈ ভাল লাগে আচলতে দিনক দিনে আজি এইটো 3rd এডিশ্যন হয় কিন্তু এই খেলখনৰ উন্নতিকৰণ হৈছে আমি বাউণ্ডেৰীৰ পৰা দেখোঁ চাবলৈ যদি বিচাৰোঁ স্ক্ৰীনৰ পৰা দেখিব বিচাৰোঁ ক্ৰমান্বয়ে এই খেলৰ কিন্তু মানদণ্ড উন্নত হৈছে পৰৱৰ্তী সময়ত চাগে আৰু একেবাৰে লাইটিং ষ্টামৰ পৰা ধৰি পেলাই ৰিপ্লেলৈকে চাগে আমি দেখিবলৈ পাম অকল খেলৰ কথা পাতি থাকিলে নহ'ব পিটছৰ কথা পাতিব লাগিব ক্ৰিকেটৰ কথা পাতিব লাগিব আৰু আচলতে ইণ্ডিয়া নিউজিলেণ্ডত যেনেকৈ খেলবিলাক একদম ৰবি শাস্ত্ৰী গৈ পেলাই হেৰি কৰে টছ কৰি পেলাই পিটছৰ বিষয়ে জনায় আমাৰ লগততো কায়দা আছে বোকাখাট বুলি ক'লে কায়দা বোকাখাটততো আৰু কেতিয়া টাফত খেলিবলৈ পাম সেয়াটো ঠিক নাই টাফৰ খেলা সপোনটো আমাৰ কেতিয়া পূৰ হ'ব ঠিক নাই কিন্তু পুনশ্চবাৰ আকৌ এখন নতুন মেট আহিছে নতুন মেটত কি অসুবিধা হয় কেনেকুৱা হ'ব পাৰে কায়দাই ক'ব তেতিয়া আজি যিহেতু মই আপোনালোকক দেখাইছোঁ এখন টোটেলি এখন নতুন মেট বাউন্স কেনেকুৱা কি হ'ব কোনফালে কি হ'ব কওক বাউন্সটো তেনেকুৱা বুলি পেলাই নহ'ব আজিতো নতুন প্ৰথম টানা হৈছে বস্তুটো ফিটিং নহ'বও পাৰে কিন্তু অহা কালিৰ পৰা অলপ প্ৰভাৱটো বেছি দেখিব ৰুলিং হৈছে পুৰা পানী দিয়া হৈছে হা ৰুলিংটো পুৰা হৈছে পানী দিয়া হৈছে পুৰা
পুৰা পানী নতুন মেটত বাউন্সৰ বোলে চান্সটো বেছি থাকে কিয় থাকে কিন্তু আজি অলপ ইমানটো ফিট কৰিবলৈ পৰা নাই না তো মানে আজি কাইলৈ আৰু টান খাব আৰু টান খাব ইফালে কিবা আমাৰ কথা আছে নেকি কোনোবা ফালে উঠিব কোনোবা ফালে নামিব না পুৰা ৰুলিং হৈছে ন এবাৰ পানী দিয়া হৈছে যথেষ্ট তো ঠিক একুৰেট আছে বঢ়িয়া আৰু মানে কি হয় কাইলৈ এনেকুৱা আছে নে আমাৰ বোকাহাটত ধৰি লওক প্ৰথম বেটিং কৰিলে লাভ ছেকেণ্ড বেটিং কৰিলে লাভ ইয়াত বলিঙৰ কাৰণে নে বেটিঙৰ কাৰণে আপুনি আপোনাৰ মতে কি এইখন প্ৰথমটো ফিল্ডিং লৈ ইটো টিমক যাতে চাই যাতে এইটো বল বেয়া হৈছে দে আৰু বলটো ছেপাৰেট কৰি দি মাৰিব লাগে দেই বল অকণমান কিন্তু এনেকা দে তেতিয়া ফিল্ডিঙত ৰাখি কি হয় কম ৰাণতে সিহঁতক আউট কৰিবলৈ চাব মানে আপুনি ক'ব বিচাৰিছে বোকাহাটত মানে জেনেৰেলি কি হয় ছেকেণ্ড বেটিং কৰা টিমটো জিকে হয় নহয় তো ইয়াতে সেইটো এটা কথা আছে আৰু দেখুৱাম আৰু আৰম্ভ হ'বলৈ গৈ আছে আৰু কাইদাহঁতৰ দায়িত্ব বাঢ়িব লাহে লাহে বোলে আহিব টাপ ন কেইখন আহিব 5খন নে কেইখন 7খন টাপ আহিব একদম দেখুৱাই দিছো হাইফালে আহিব টাপকেইখন তেতিয়া কাইদাহঁতৰ কাম বাঢ়িব এতিয়া আৰু টপকে গজালকেইটা মাৰি দিলে তেতিয়া হৈ যাব তেতিয়া নহ'ব আৰু ঠিক আছে দেখাই আছো আপোনালোকক ধুনীয়া বাৰ্তা এটা দেখাইছো ইফালে দেখিছে সৰু সৰু ল'ৰা ছোৱালীয়ে প্ৰেক্টিচ কৰি আছে আৰু ইয়াতে খেল অনুষ্ঠিত হ'বলৈ গৈ আছে আচলতে এওঁলোকে এখন মঞ্চ পায় যিখন মঞ্চত তেওঁলোকে নিজৰ প্ৰতিভাসমূহ আচলতে প্ৰদৰ্শন কৰিবলৈ পায় মই যিহেতু আপোনালোকক একদম বাউণ্ডেৰীটোৰ কথা কৈ আছিলোঁ বাউণ্ডেৰীত এইবোৰ দেখিছে ইমান ধুনীয়াকৈ কুচনিং এইবাৰ পৰা নতুনকৈ ষ্টাৰ্ট কৰিছে আগতে আমি দেখা নাই এয়া নতুনকৈ ষ্টাৰ্ট কৰিছে এইবোৰ তাৰপিছতে মই যিহেতু কৈছিলোঁ বেনাৰ সকলো লাগি আছে ককাইদেউসকল তাৰপিছতে এয়া দেখিছে মই কৈছিলোঁ বোকাহাটৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান সৌৰভ ৰিক্সাকে ধৰি টুপকেনৰ পৰা ধৰি বহুতখিনি আছে একদম আপোনালোকৰ গোটেই বাউণ্ডেৰীতে আছিলে বোকাহাটৰ যিমানখিনি ব্যৱসায়িক প্ৰতিষ্ঠান আছে সকলোবিলাকৰ নাম ইয়াতে সংকলিত কৰা হয় ইফালে আমাৰ ল'ৰাসকলে প্ৰেক্টিচ কৰি আছে আৰু ইয়াতে যেতিয়া মানে দিবানৈশ হৈ যায় নহয় জানো দিনে ৰাতিও যেতিয়া খেল হ'ব ছেমিফাইনেল ফাইনেল হ'ব আপোনালোকে দেখিব মানুহৰ ভিৰ আৰু পৰৱৰ্তী সময়ত আৰম্ভ হ'ব সিফালে আৰম্ভণি অনুষ্ঠান হ'বলৈ গৈ আছে মই সকলোখিনি দেখুৱাম হাতত দেখিছে মানে কাগজ কলম লৈ লৈছোঁ যিহেতু এংকৰিঙৰ দায়িত্বও আছে গোটেই বয় বস্তুখিনি লিখি ল'ব লাগিব আপোনালোকক দেখুৱাম স্কিপ নকৰিব স্কিপ কৰিলে মনত দুখ লাগে আচলতে বহু কষ্ট কৰা হয় এটা ভিডিঅ' প্ৰস্তুত কৰাৰ আগত আপোনালোকে বুজি পাব আৰু এইফালে প্ৰস্তুত হৈ আছে আমাৰ প্লেয়াৰসকলৰ ডাগ আউট আৰু দাদাহঁত লাগি আছে কিমান সময় লাগিবগৈ কয় আৰু আধা ঘণ্টাত হৈ যাব ন তো আমাৰ প্লেয়াৰসকলৰ কাৰণে ডাগ আউট আৰু কৈ ভাল লাগে কি জানেনে যোৱাবাৰ বোলে যিমানখিনি এইটো ডাগ আউটত আছিলে সিহঁতিয়ে জিকিছে এইটোত যি নাছিলে নহয় সিহঁতি হাৰিছে পাছত কিন্তু ছেমিফাইনেলৰ পৰা ইয়াত আচলতে সলনি হৈ গ'ল তো আমি দেখুৱাই আছোঁ পৰৱৰ্তী সময়ত ইফালে আমাৰ সকলো লাগি আছে এইফালে বিজয় দা দুইজন বিজয় একেলগে লাগি আছে নক'ব আৰু বঢ়িয়া নীলু দা লাগি আছে আচলতে বাউণ্ডেৰী দেখিছে কেনেকৈ কুচনিং হৈ আছে দেখাইছে ইয়াত আচলতে হেৰি আছে ন পুৰা বনাই থোৱা আছে এইটো ঘাটটো বনাই থোৱা আছে বঢ়িয়া কেতিয়া আহিলে ৰাতিপুৱাই অনুষ্ঠান চলি আছে ইতিমধ্যে আৰম্ভণি অনুষ্ঠান হৈ গৈছে বুলি ক'ব পাৰি ইফালে দুইটা দল সাজু হৈছে সন্মুখীন হ'বলৈ অলপ পাছতে দেখিব এইফালে ইণ্ডিয়া এইফালে নিউজিলেণ্ড সন্মুখীন হ'ব একেবাৰে ICC চেম্পিয়ন ট্ৰফি ফাইনেলত আমি কিন্তু পৰৱৰ্তী সময়ত দেখাম সেয়া খেল বৰ্তমান এইখন খেল দেখাই লওঁ তাৰপিছত আপোনালোকক মুহূৰ্ত দেখাইছোঁ এইখন দেখিছে গোটেই ৰাফ ৱক কৰি ইফালে বোলে মিঠাই খাব দিছে মিঠাই চিঠাই খাই কি কৰি দেখাব পাৰোঁ দেখুৱাই আছোঁ আপোনালোকক এতিয়া হৈ গ'ল টছ টাইম টছ হ'বলৈ গৈ আছে তো চাওঁ কোনে টছ জিকে ইফালেতো ৰোহিত শৰ্মাই টছ হাৰি আছে লাগাতাৰ 9 বাৰ তো আমি এতিয়া টছ চাম কোনে জিকে জামুগুৰি জিকে নে যোৰহাট জিকে এম্পায়াৰ মিৰেল দা আছে এইফালে মিৰেল দা এইফালে মিৰেল দা দায়িত্ব গধুৰ দেই এইফালে মেহবুব দা আছে টছ দেখুৱাইছোঁ আপোনালোকক হেড ইজ দ্য কল হেড আচ্ছা জামুগুৰি আছিল ন জামুগুৰিয়ে টছত জয়ী হয় বেটিং কৰাৰ সিদ্ধান্ত লৈছে বঢ়িয়া টছ হৈ গ'ল টছত জিকিল জামুগুৰি আৰু জামুগুৰিয়ে কৰিব প্ৰথম বেটিং এয়া মানে বেলেগ একো নাই খোৱাত পুৰা জোৰ দি আছো আৰু জোৰ দিয়া মানুহজন আছে অলকেশ দা দেখিছেনে জোৰ দিয়ে মানে খোৱাত বেলেগত নহ'লে হয় নে অলকেশ দা খাওঁতে লাজ কৰিব নালাগে নেকি অলকেশ দা নাই দাদা মানে ককাইদেউ মনোবল বহুত বঢ়াই আমাৰ নবদা কেইবাটি নবদা কি কৈছে ৰহিম দা কেইবাটি হ'ল এইটো কি কৈছে ৰাজহুৱা জীৱন ত্যাগ দিব নেকি প্ৰমাণ দিব পাৰিলে এইটো ভিডিঅ'ত আছে দেই ইয়াৰ পাছত যদি খাই ন ডাইৰেক্ট ভিডিঅ' কৰিম খাই লওঁ ৰ'ব ৰাইজ সকলো সাজু প্ৰথমটো বল কৰিব যোৰহাটে পেচ কৰিব জামুগুৰি বেটছমেনে
যিমান দূৰ পাৰোঁ দেখুৱাম যিহেতু সম্পূৰ্ণ খেলখন আচলতে মই নাচাম মোৰ অন্য কিবা কাম আছে আৰু চাই থাকক আপোনালোকে পৰিৱেশটো চেক কৰক আৰু যিসকল বোকাহাটৰ হয় ন তেওঁলোকে আহি যাব এতিয়াৰ পৰা আৰম্ভ হৈ গ'ল টুৰ্ণামেণ্ট ক্ৰীড়াৰ জ্বৰ চলিব এতিয়া অলপ দিন ফাষ্ট বল বাহ টুৰ্ণামেণ্টৰ প্ৰথমটো বল আৰু 4 সুন্দৰ আৰম্ভণি এইটো টুৰ্ণামেণ্টৰ অ' বাপৰে এজন তামাম প্লেয়াৰ হেল্ল' কৈ দিয়া নোকোৱা নেকি খেল চলি আছে খেল চলি থাকিব এতিয়া একদম অহৰহভাৱে খেল চলি থাকিব যাওঁ মোৰ বিশেষ কাম আছে যিসকলে প্ৰথমবাৰ মোৰ চেনেলত ভিডিঅ' চাইছে তেওঁলোকক অনুৰোধ জনাইছোঁ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভাল পালে শ্বেয়াৰ কৰিব যিসকল বোকাহাটবাসী হয় আৰু যিসকল ক্ৰীড়াৰ লগত জড়িত আহি যাব এতিয়া বোকাহাট খেলপথাৰত খেল চলি থাকিব খেল চাব পাৰিব এতিয়া আজিলৈ মোৰ বাই বাই লগ পাম অন্য ভিডিঅ'ত